খবৰ ভালনে আপোনালোকৰ আজি আকৌ এটা নতুন ৰেচিপি ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ মই হিমাদ্ৰী হাজৰিকা আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু আজিও মই দেখাব বিচাৰিছোঁ যে আমি ৰাতিৰ সাজৰ বাবে কেনেদৰে কি যোগাৰ কৰিছোঁ সেয়াই থুলমূলকৈ অলপ দেখাব বিচাৰিছোঁ আপোনালোকক ভিডিঅ' আকাৰে আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাব ছাবস্ক্ৰাইব কৰিব কিন্তু একদম নেপাহৰিব ছাবস্ক্ৰাইবটো কৰি যাব আৰু মোক উৎসাহিত কৰিব বুলি মই আশা কৰিছোঁ এতিয়া বলক জলদি মই কেনেদৰে খানা বনাওঁ দেখাওঁ আপোনালোকক এয়া আমি মাছ ধুনীয়াকৈ চফাকৈ ধুই মেলি এয়া আমি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ এতিয়া ইয়াত মই হালধি আৰু নিমখ দি মেৰিনেট কৰি ল'ম এয়া কেৰাহীত তেল দিলোঁ তেল গৰম হ'লত এয়া মাছ মই ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ এয়া আমাৰ ফ্ৰাই মাছ ৰেডি হৈ গ'ল বনাব পৰা হৈ গ'ল আহক আগলৈ যাওঁ ভিডিঅ'টোৰ এয়া মিহি মিহিকৈ আদা নহৰু খুলি লৈছোঁ ধনিয়া লাষ্টত দিবৰ বাবে ধনিয়া লৈছোঁ এয়া এটা বিলাহী কাটি লৈছোঁ এটা পিঁয়াজ কাটি লৈছোঁ আৰু মেইন বস্তু হৈছে এইটো মই এয়া সৰিয়হ ধুনীয়াকৈ এয়া মিহিকৈ পিচি লৈছোঁ এতিয়া মই গম পালি নহয় কি বনাম মাছে আৰু সৰিয়হে এতিয়া আমি ইয়াত কেৰাহী ধুনীয়াকৈ গৰম হৈ গ'ল এতিয়া আমি ইয়াত পৰিমাণ অনুসৰি তেল দি দিম যোনে যিমান খায় তেল খোৱাটো পিছে বৰ ভাল নহয় কমকৈ খাব লাগে তেল এয়া মই অলপ তেল দি দিছোঁ এয়া আমাৰ তেল গৰম হৈ গ'ল এতিয়া আমি ইয়াত এড কৰিম দুটা শুকান জলকীয়া আৰু অলপ গোটা জিৰা এয়া ফুটাই ল'ম আপোনালোকে বাৰু মাছে সৰিয়হ খাই কেনেকুৱা পায় ভাল পায়নে ক'বচোন দেই মোক আমিতো বহুত ভাল পাওঁ মাছ আৰু সৰিয়হ খাই পিঁয়াজ দি দিছোঁ এয়া মই ধুনীয়াকৈ পিঁয়াজ জলকীয়া আৰু গোটা জিৰাখিনি ভাজি ল'লোঁ এতিয়া মই ইয়াত এড কৰিম খুন্দি লোৱা আদা নহৰু এতিয়া মই ইয়াত কাটি লোৱা বিলাহী বিলাহীখিনি গলালৈকে অলপ দেৰি ভাজিব লাগিব মছলা এড কৰিম যোনে যি মছলা খাই ভাল পায় দিব পাৰে নিজৰ পচন্দৰ মতে আমি ইয়াত ধনিয়া গুড়ি জিৰা গুড়ি এয়া আমি কালাৰৰ বাবে কাশ্মীৰী মিৰ্চ পাউডাৰ অলপ দি লৈছোঁ আপোনালোকে যি যি মছলা খায় ঘৰত যি যি মছলা থাকে দিব নিজৰ ইচ্ছা যে মই দিছোঁ বুলি আপোনালোকে এয়া দিব সেইটো নহয় এয়া মই মছলাখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম এয়া চাওকচোন কিমান ধুনীয়া কালাৰ আহিছে চব্জি এতিয়া মই বেছি দেৰি নকৰি ইয়াত মই যিখিনি পিচি লৈছিলোঁ সৰিয়হ সেইখিনি ইয়াত দি এয়া ধুনীয়াকৈ ভাজি ল'ম আৰু এটা কথা সৰিয়হ দিয়াৰ পিছত বেছি সময় আপোনালোকে নেভাজিব বেছি সময় ভাজিলে কি হয় মানে অলপ তিতা হৈ যায় সেইকাৰণে অলপ দেৰি এয়া ভাজিলোঁ মই এয়া বেছি দেৰি নেভাজোঁ এয়া অকণমান দেৰি ভাজিছোঁ এয়া এনেকৈ ফটফটকৈ এনেকৈ ফুটি আহিছে দেখিছে ন তেলবিলাক ওলাই আহিছে মছলাখিনিৰ কাৰণে আগতে ধুনীয়াকৈ ভাজি লৈছোঁ ন সেইকাৰণে বেছি দেৰি নেভাজোঁৱে আমি এতিয়া মই ইয়াত যিমানটো জোল খাই আমি পিছে দাইল বনাইছোঁ
সেইকাৰণে আমি বেছি পানী নিদিওঁ এয়া জোখমতে দিব আমি অলপ দিছোঁ এবাটি আৰু অলপ দি দিওঁ বাৰু উতলিবৰ বাবে এয়া দুবাটি পানী আমি দি দিছোঁ আমি দুজন মানুহে সেইকাৰণে আমি ইয়াত দুবাটি দি দিছোঁ উতলি পিনি আৰু অলপ কমিব এনেও এতিয়া আমি ইয়াত অলপ উতলিবলৈ দিওঁ অলপ উতলক এইখিনি তাৰপিছত মাছটো এড কৰিম এতিয়া এড নকৰোঁ অলপ উতলক তেতিয়া এড কৰিম এতিয়া ইয়াত দেখিছে নহয় অলপ অলপ এনেকৈ উতল আহিছে এতিয়া আপোনালোকে ঘৰত যিমানজন মানুহ আছে সিমান অনুযায়ী মাছৰ পিচ দি দিব এয়া মই 1 পিচ আৰু এয়া পিচ 2 পিচ দি দিছোঁ এতিয়া এয়া ধুনীয়াকৈ উতলি থাকক এয়া চাওকচোন কিমান ধুনীয়াকৈ এয়া উতলি আছে আমি ভাবিছোঁ আমি ইমানটো জোলতে এয়া ৰাখি থৈ দিওঁ সেইকাৰণে আমি আৰু উতলিব নিদিওঁ এতিয়া ইয়াত মই ধনিয়া এড কৰিম আৰু গেছটো অফ কৰি দিম আপোনালোকে আৰু অকণমান শুকান কৰি খাওঁ বুলি ক'লেও পাৰিব অকণ শুকাই দিওঁ নি ৰ'ব আৰু অলপ শুকুৱাই দিওঁ তাৰপিছত ধনিয়া এড কৰিম আমাৰ মাছৰ আঞ্জাখন উতলি আছে ইয়াৰ মাজতে মই আপোনালোকক কথা এটা কওঁ যে আমি মানে সদায় ৰাতিৰ ভাত সাজত যি খাওঁ সেয়াই একদম চিম্পুলকৈ সাধাৰণভাৱে আপোনালোকৰ আগত মই ৰেচিপি লৈ আহি আগবঢ়াই গৈ আছোঁ কিয়নো কাৰণ আমি দিনত আমি ইমান ভালদৰে খোৱা নহয় যিহেতু মোৰ মানুহজন কামলৈ যায়গৈ সেইকাৰণে তেওঁ অহাৰ পিছত আমি ৰাতি যি সাজ ভাত খাওঁ সেই সাজতে আপোনালোকক দেখাবলৈ মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকে যদি মোৰ ৰেচিপিটো চাই ভাল পাইছে তেনেহ'লে আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি মোক আগবঢ়াই লৈ যাব বুলি মই আশা কৰিছোঁ আৰু আমি ভাড়াঘৰত থাকোঁ সেইকাৰণে ইমান মানে আপোনালোকক ভিডিঅ' আকাৰে দেখাব পৰা নাই ভালদৰে মই সেইটো গম পাইছোঁ কিন্তু যিখিনি দেখাইছোঁ সেয়াতে আপোনালোকে মোক আঁকোৱালি আগবঢ়াই লৈ যায় বুলি মই আশা কৰিছোঁ এতিয়া মোৰ মাছৰ আঞ্জাখন উতলি আছে পিছৰখিনি দেখাওঁ বেছি দেখা নকওঁ আহক এয়া আমাৰ আঞ্জাখন হৈ গৈছে এতিয়া আমি ইয়াত ধনিয়া এড কৰি দিম এতিয়াতো ধনিয়া ছিজন গতিকে সকলোৱে চব শাকতে ধনিয়া চাগে নিশ্চয় দিয়েই আমিও তেনেদৰে ধনিয়া দিওঁ কাৰণ আমাৰ দুয়োৰে খুব প্ৰিয় হয় ধনিয়া নিদিলে আমি ভালেই নাপাওঁ খাই এতিয়া ইয়াত ধনিয়া দিলোঁ আৰু আমাৰ ইয়াত আঞ্জাখন খাব পৰাকৈ ৰেডি হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিওঁ এয়া আমাৰ এই মাছ আৰু সৰিয়হৰ আঞ্জাখন ৰেডি হৈ গ'ল আৰু এই মাছটোৰ নামটো নকলোৱেই নহয় মই আপোনালোকক এই মাছটোৰ নামটো হৈছে বাহু মাছ আৰু সৰিয়হ এয়া আমাৰ চাওকচোন কিমান ধুনীয়া কালাৰ আহিছে আৰু আমি এনেদৰে বনাওঁ নহ'লে সৰিয়হ আৰু মাছ বনালে কিছুমানে কয় মানে তিতা হয় বুলি কিন্তু এই সৰিয়হটো যে আমি অলপ সময় ভাজি পিনি পানী দি দিওঁ যদি নহয় তেতিয়া তিতা কেতিয়াও নহয় সেইকাৰণে আমাৰ ইয়াত তিতা নাই হোৱা মই অলপ টেষ্ট কৰি চাইছিলোঁ এয়া ধুনীয়াকৈ ৰেডি হৈ গ'ল আমাৰ আঞ্জাখন চাওকচোন দেখিবলৈও কিমান ধুনীয়া হৈছে তেনেদৰে আমাৰ খাবলৈও ধুনীয়া হৈছে মই টেষ্ট কৰি চাইছিলোঁ এয়া আমাৰ সৰিয়হ আৰু মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল আপোনালোকৰ বাৰু খাওঁ লাগিছে নেকি আমাৰ দুয়োটাই আমাৰ খাওঁ লাগিছে এতিয়া আমাৰ খাবৰ বাবে সকলো ৰেডি হৈ গ'ল এতিয়া আমি ভাত খাওঁ আৰু আপোনালোকেও যদি নাই খোৱা গৈ পিনি যাওক ভাত খাওক সকলোৱে আৰু আপোনালোকে সকলোৱে ভালে থাকক তাকে আশা কৰিছোঁ আৰু আজি সেয়াই মই ৰেচিপিটো আগবঢ়াই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ বাই বাই গাইজ গুড নাইট বাই বাই কৈ দিয়া Bye bye.